হেল্ল' ৰাইজ, আজি আমি ততৰীয়া পাহাৰত আছোঁ আৰু এয়া ততৰীয়া পাহাৰত দৃশ্য আপোনালোকে দেখি আছে। এয়া ওপৰত শিৱ বাবাৰ এটা খুব ধুনীয়া মন্দিৰ আৰু যিহেতু শাওণ মাহ চলি আছে, শাওণ মাহৰ উপলক্ষে ইয়াতে গেটত আমি দেখুৱাইছোঁ। এয়া এনেকুৱা যিহেতু কৰোণা দিন, সেইকাৰণে ইয়াতে লকডাউন দি থৈছে আৰু ইয়াতে চাওক আপোনালোকে ৱাটাৰফল, এইটো খুব ধুনীয়াকৈ সজাই তুলিছে ইয়াৰে লোকেল মানুহখিনিয়ে। আৰু ইয়াত চাওক আপোনালোকে, খুব ধুনীয়া এটা প্লেচ। আপোনালোকে যদি অহা নাই ইয়াতে ততৰীয়াত, তেনেহ'লে ইয়াতে আহিব পাৰে আপোনালোকে। ইয়াত চাওক খুব ধুনীয়া প্লেচ এইটো। এইফালে পানী আহি আছে ধৰা, আৰু এইটো বলবমৰ কাৰণে এইটো এনেকৈ বনাই দিয়া হৈছে। ইয়াৰ পৰা পানী লৈ পেলাই মন্দিৰত গৈ পেলাই ঢালিব পাৰি। চৰাই আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় দেখা পাব। এইবিলাক খুব ধুনীয়া এটা নেচাৰ। যদি আপোনালোকে নেচাৰ ভাল পায় তেনেহ'লে এবাৰ ইয়াতে নিশ্চয় ভিজিট কৰি চাব। চ' বাই বাই, পুনৰ এটা ভিডিঅ' লৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।